আমার দলীয় সভাপতি প্রমোদ বড়ো ডাঙৰীয়াক মই হৃদয়ৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে মোক আকৌ এবাৰ মুছলপুৰবাসীক সেৱা কৰাৰ কাৰণে মোৰ ওপৰত বিশ্বাস দেখুৱাইছে আৰু সমগ্ৰ বিটিআৰৰ জনগণক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এইবাৰ আমাৰ UPPL দলৰ আমাৰ 40টা সমষ্টিৰ ভিতৰতে এনেধৰণৰ এটা আদৰণি হৈছে বা ৰাইজে এনেকুৱা ধৰণৰ আদৰি লৈছে যে বিপুল সংখ্যাৰ মানুহে উল্লাহ আৰু উৎসাৰে মানুহবিলাক ৰাস্তাত ওলাই আহিছে আৰু সমগ্ৰ শ্ৰেয় আমাৰ বিটিআৰৰ প্ৰধান ডাঙৰীয়া তাত যায়। তেখেতে যি প্ৰাৰ্থীসকলক আজি প্ৰক্ষোভ কৰিছে, আমাৰ 18জন প্ৰাৰ্থী প্ৰক্ষোভ কৰিছে আৰু 18জনৰ ভিতৰত সকলোৱে টপৰ ওপৰত টপ মানে ৰেংকত থকা আমাৰ UPPLৰ লিডাৰসকল প্ৰক্ষেপ কৰিছে আৰু 18টাও জয় হ'ব বুলি মই পূৰা 120% মই মানে গেৰেণ্টি দি বুলি ক'ব পাৰোঁ। আৰু মই মোৰ সতীৰ্থ যি ব্যক্তিসকল আমাৰ সতীৰ্থসকল UPPLৰ টিকেট পাবলৈ সক্ষম হ'ল, মই তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু বিশেষ কৰি আমাৰ বিটিআৰৰ যি ৰাইজ দল সংগঠন যিসকলে আমাৰ প্ৰতি মৰম দেখুৱাইছে আৰু আমাৰ ৰাইজ জনগণক মই হৃদয়ৰ পৰা মই UPPL দলৰ হৈ পেলাই মই কোটি কোটি নমস্কাৰ আৰু মই মৰম যাচিছোঁ। মোৰ লগত ইয়াতে মই কৈছোঁ আগৰ পৰাই ইয়াত BJP হ'লেও মই, ইয়াত BPF হ'লেও মই, আমাৰ মুছলপুৰ সমষ্টিৰ কোনো নাই। ইয়াৰ এটাই ৰাইজ আছে, সেইটো হ'ল UPPLৰ লগত আছে, ৰাকেশৰ লগত আছে। সকলোৱে ৰাকেশক খুব মৰম কৰে। মোক নিজৰ মুছলপুৰবাসী ৰাইজে মোক নিজৰ সন্তান বুলি ভাবে, নিজৰ ভাই বুলি ভাবে, নিজৰ দাদা বুলি ভাবে। মই মুছলপুৰৰ সন্তান। মুছলপুৰবাসী ৰাইজে মোৰ কাৰণে দেউতা আৰু মোৰ মুছলপুৰবাসী ৰাইজে মোক অত্যন্ত এই পৃথিৱীত মই কৈ শেষ কৰিব নোৱাৰোঁ কোনটো ভাষাই দি মই ক'ম, মোক বহুত মৰম কৰে। হাগ্ৰামাই চৰকাৰটো আজিৰ পৰা 5 বছৰ আগৰ পৰাই কৰি আছে আৰু আমি আজিৰ দিনত ক'ব পাৰোঁ তেখেতে এইবাৰ এনেধৰণৰ মানে ব্যৱধানত হাৰিব নিজৰ সমষ্টিত দেৱৰগাঁৱত আৰু য'ত তেখেতে 14 চিৰাঙত খেলিব বুলি কৈছে। তেখেতে এইবাৰ MCLA যোনটো পদবী সন্মান পাই আছিলে এইবাৰ সিটো হেৰাবলৈ গৈ আছে। যোৱা সময়ত ৰাইজক যি প্ৰতিশ্ৰুতি দিছিলোঁ 5 বছৰত মই কৈছিলোঁ যে মই প্ৰত্যেকটা গাঁৱতে মই কাম কৰিম। আজি 382খন চুপা আছে, 382খন চুপাত মই কাম কৰিছোঁ। বিশেষ কৰি নামঘৰত মই কাম কৰিছোঁ, বাথৌ থানচালিত মই কাম কৰিছোঁ আৰু ৰাস্তা ঘাটত মই কাম কৰিছোঁ। ক'ৰবাত যদি দলং কৰিব লগা হ'লে মই কেতিয়াও চৰকাৰে আঁচনি চোৱা নাই। মই ৰাইজৰ অসুবিধাটো চাইছোঁ, ৰাইজক ভাল পোৱাৰ কাৰণে, ৰাইজক সেৱা জনোৱাৰ কাৰণে মই পিছপিনে কেতিয়াও চোৱা নাই। এই 5 বছৰ কালত মই পূৰা ৰাইজৰ লগত থাকি কাম কৰিছোঁ আৰু ৰাইজে এইকাৰণে মোক বহুত মৰম কৰে। মোক পৰিকল্পনা আমি সেইটোৱে যে আমাৰ অহা যে বিধানসভা হ'ব, সেই বিধানসভাত আমি 15টা সমষ্টি আমি জিকাৰ উদ্দেশ্য লৈ পেলাই আমি সকলো দল সংগঠনক আমি এক কৰি পেলাই আমি আগবাঢ়ি আছোঁ। সেইটোৱে আমাৰ সংকল্প। BPF राजखान्थि हान्जा हिसाबै काजलगावआव देरहानायनि खुनु चान्स गैया। बे काजलगावल' नङा, चिरां जिल्लाल' नङा, दिनैनि अबस्थाया BPF राजखान्थि हान्जा हिसाबै देबोरगावआव BPFनि आफादगिरि गोबाव सम सिबजाबोनाय मानगोनां हाग्रामा महिलारि बिथाङानो दिनै जेननो थांगासिनो दं। दा बिथाङा जेनोब्ला, आफादगिरिया लिडारा जेनोब्ला बहाय मामा BPF राजखान्थि हान्जा हिसाबै बे जोंनि BTCआव आसामाव रायजो राजानि गेजेराव मामा BPF थाबावगोन नामा? थाया। आरो इतिमध्य थांनाय बाराव जेसेबां देरहादोंमोन BPFनिफ्राय देरहाखानाय MCLAफ्रानो बांसिन UPPLआवनो जगदान जानानै दिनैहाय MCLA जानानै दं। आरो बे खोथाखौ हाग्रामा महिलारि बिथाङाबो मिथियो। गतिके गाव जिहेतु जेनखानो थांबाय, बेवहाय बिथाङा बेसेबां गोसो होनानै गुबुन गावनि केन्डिडेटखौ देरहाहोनायनि थाखाय खामानि मावगोन बियो डाउटफुल। बिनि गोसोआ दिनैहाय मोननै मोनथाम गोसो सिङाव बेनावनो प्रश्न सिखारगासिनो, गावनावनो प्रश्न सिखारगासिनो। ओंखायनो फुङाव मोनसे बुङो, सानसुआव मोनसे बुङो, बेलासियाव मोनसे बुङो। बेफोर खोथाखौ नोंथांमोननि मिडियानि गेजेरजों जों बयबो नुबाय थादों। गिबियावनो आङो रौता समष्टिनि सासे जि सायख'जानाय बिजाथि जानानै बा नैथि खेबनि थाखाय जोंनि UPPL दोलोनि आफादगिरि वर्किं प्रेसिडेंट जेनेरेल सेक्रेटारि गासैखौबो आंनि गोसो गोरबोनि साबायखर जासिहरदों।
आरो आं आसा खालामो जोंनि ओनसोलाव थानाय गासैबो रायजो राजाफोर रौता ओनसोलाव थानाय गासैबो रायजो राजाफोरखौ आंनि गोसो गोरबोनि खुलुमनाय आरो सिबिनाय जासिहरो लोगोसेनो जोंनि रौता ओनसोलाव थानाय UPPL नि ब्लक कमिटि प्राइमारि कमिटि जोंनि बुथ कमिटि गासैबो जोंनि बिबानगिरि बिथांमोना खस्थ' खालामनानै रायजोखौ सिबिनायाव खुनु खम खालामाखै बिनि थाखायनो दिनै रायजो राजाफोरा दोलै नोगोरै ओंखारबोदों बे बिथिंखौ नोजोर होनानै आं जोंनि UPPL दोलोनि बुथ कमिटि प्राइमारि कमिटि ब्लक कमिटिनि गासैबो बिबानगिरि बिथांमोनखौ साबायखर जासियो आरो आसा खालामो जे फैबाय थानाय जि सेप्तेम्बर मासनि इलेक्सन बिसायख'थि बे बिसायख'थियाव थांनाय बाराव जेसेबां देरहादोंमोन बिनिख्रुइ बांसिन भटआव देरहागोन होननानै आं बिश्वास खालामो आरो नैबे समाव आङो जोंनि गिबि खेबनि थाखाय मा होनना बुङो बे लिस्टआव ओंखारनाय 18 जन बिथांमोनखौबो आंनि गोसो गोरबोनि साबायखर जासिहरो गतिके फैबाय थानाय समाव रायजोनि बा रायजोखौ सिबिनो थाखाय जि मोनसे UPPL दोलोआ नैथि खेबनि थाखाय आंखौ नैबे रौता समस्तियाव रायजोखौ सिबिनायनि जि सुबिदा होबाय बिनि थाखाय आं स्पेसियेलि जोंनि मानिजाथाव चिफ UPPL दोलोनि आफादगिरि प्रमद बर' सारखौ आंनि गोसो गोरबोनिफ्राय खुलुमनाय आरो सिबिनाय जासिहरो बाहाय नोंथांमोना दिनै नुनो मोनबाय जे रायजो राजाफ्रा ओरैबायदि दोलै लोगोरै ओंखारबोदों बे रौता ओनसोलाव जे UPPL हानजाया देरहागोन बा UPPL हानजानिनो देरहानाया रोखा बेखौ दिनै नुनो मोनबाय गतिके बेहाय गोबां बिजाथि गेलेगोन किन्तु जाय देरहागोन बेनो सरकार खालामगोन गतिके जोंनि UPPL हानजाया देरहागोन बेयो रोखा थैंक यू थांनाय बाराव जेसेबां भटआव देरहादोंमोन बिनिफ्राय गोबां भटआव देरहागोन बियो दिनै रोखा रोखा नुनो मोनबाय थैंक यू दिन खूब এটা ভাল দিন উৎফুল্লিত দিন আমি যোৱা ৰাতিৰ পৰা আমি আচলতে আমাৰ যিখিনি আমাৰ শুক্লাচামা সমষ্টি UPPL কৰ্মী বা যিবিলাক সদস্য আছো আমি যোৱা ৰাতিৰ পৰা আমি উৎফুল্লিত হৈ আছিলো আৰু খুব ৰাতিপুৱাই আমি এনেকুৱা এটা কাৰ্যসূচী লৈছো আমাৰ ব্লক অফিচত খুব তেনেকুৱাকৈ আমি আমাৰ মানে মনে ভবা প্ৰাৰ্থীজন আমি পাইছো আমি বিগত সময়ত তেখেতৰ নেতৃত্বত শুক্লাচামা সমষ্টিত যথেষ্টখিনি তেওঁ হাৰিও যথেষ্টখিনি কাম কৰা আমি আমাৰ পৰিলক্ষিত হৈছে আৰু ৰাইজে প্ৰতিটো চুবুৰীত প্ৰতিটো চুকে কোণে আমাৰ শুক্লাচামা সমষ্টিৰ চুকে কোণে এইবাৰ UPPL যথেষ্ট মানুহ আমাক সঁহাৰি জনাইছে আমি সেই হিচাপে আমি কাম কৰি আছো আৰু অনাগত দিনত আমাৰ যি প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যি শান্তি প্ৰতিষ্ঠা কৰা তেখেতৰ লক্ষ্য এই লক্ষ্যত আমি UPPL দল হিচাপে এজন সৈনিক হিচাপে আমি অহৰহ দিনে ৰাতি আমি কষ্ট কৰি আছো অনাগত দিনত আমি শুক্লাচামা সমষ্টি 100% আমি UPPL জয় নিশ্চিত কৰাটো আমাৰ কাৰণে আমি এজন কৰ্মী হিচাপে এজন সৈনিক হিচাপে আমি নিশ্চিত কৰি লৈছো আৰু সেইমতে আমি কাম কৰি গৈ আছো আপোনালোকৰ প্ৰাৰ্থী মানে জয়ী হতে নিশ্চিত 100% নিশ্চিত আজি দিনত কৈ দিছো আমি দেখিছো ইয়াতে যেহেতু 29 নং শুক্লাই চেৰফাঙতে বহু জাতি নানা জাতিবিলাক আছে এই তেওঁলোকৰ মানে আপোনালোকে আশ্বস্ত কেনেকৈ কৰিছে আচলতে প্ৰমোদ বড়ো ছাৰে যিখিনি আমাক ভিজন লৈ কিনে আমাক মানে ওলাই আহিছে তেখেতে যিটো তেখেতৰ এইম সেই এইমটোত আচলতে ৰাইজ মানে সচেতন ৰাইজ বা আমাৰ ৰাইজে তেখেতক মানে আশ্বস্ত মানে প্ৰকাশ কৰিছে বা দেখিবলৈ পাইছে যিখিনি আমাৰ জাতি জনগোষ্ঠীক লৈ কিনে তেখেতে আগবাঢ়িবলৈ ওলাইছে প্ৰতিটো জাতি জনগোষ্ঠীৰ আজি ভিজন ডকুমেণ্টছ মানে তেখেতে ভিজন ডকুমেণ্টছৰ জৰিয়তে প্ৰতিটো জাতি জনগোষ্ঠীক আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছে এইখিনি কথা আমাৰ ৰাইজে এতিয়া বুজি পাইছে সেইকাৰণে আজি সময়ত বৰ্তমান সময়ত আমাৰ এইটো সমষ্টি বুলি নহয় আমি শুক্লাই চুংথাং সমষ্টি বুলি নহয় আমাৰ BTR-ত আমি একক সংখ্যাগৰিষ্ঠতাৰে আমি UPPL চৰকাৰ গঠন কৰিবলৈ গৈ আছো তদ্ৰুপ আমি আমাৰ শুক্লাচামা সমষ্টিটো আমি আমাৰ প্ৰমোদ বড়ো ছাৰক আমাৰ এই সমষ্টিটো আমি UPPL দলৰ পৰা উপহাৰ দিবলৈ আমি সমৰ্থ হৈছো